পুৰা পঢ়ো আৰু বাছা ৰখা নাই, কিন্তু মজা লাগছে আহি। ওপৰৰ পৰা একদম টপৰ পৰা চাব পাৰিম। মজা ফাইনেলি আহি পালো। আও আৰম্ভণিৰ পৰা দেখুওৱা নহ'ল ভিডিঅ'টো। আৰম্ভণিত যেতিয়া আমি আহিছিলোঁ তেতিয়া আপোনাৰ ৰাতি হৈ আছিলে, সেইকাৰণে আমি কি বুলি কয় এতিয়া হোৱাৰ যিটো চাহ হৈলৈ সোমোৱা সেই ৰাস্তাটোৰ পৰা ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। হয়, আমি বৰ্তমান হোৱা পাবলৈ আৰু 2-3 কিলোমিটাৰমান আছে গাঁৱত। আজিকালি পিকনিকত আৰু আপোনাৰ এই চাউণ্ড বক্স নহ'লে কামেই নহয় না। তাকো চাউণ্ড বক্স আনলেও নহ'ব, ভাল চাউণ্ড বক্স আনিব লাগিব, কাৰণ চাউণ্ডৰ আপোনাৰ কম্পিটিশ্যন হয় না। সেইকাৰণে এই যিটো ভালকৈ নামাবা চাউণ্ড নামাই আছে আৰু। যদি আপোনালোকক স্বাগতম জনাইছোঁ বিভিন্ন জেগায়। হয়, আজি আমি পিকনিক খাবলৈ আহিছোঁ আপোনাৰ হহুৱা। এইটো আপোনাৰ মেঘালয় পৰে। এতিয়া মোৰ পিকনিক টিমটো ইয়াতে আছে, কিন্তু মই অলপ চালোঁ, প্লেচটো চাই ল'লোঁ। এইটো আপোনাৰ ডাঙৰ নিজৰাটো। কিন্তু এটা বস্তু পালোঁ, এইটো আপোনাৰ কি বোলে কিনিলোঁ এখন দোকানৰ পৰা। আমি এনেই চিপছ খাই আপোনাৰ আলুৰ এইটো চিপছ মই প্ৰথম খাইছোঁ। এইটো আপোনাৰ কাঁচকল যি আছে, কলৰ পৰা চিপছ বনায়, খুবেই ভাল লাগিছে। খালোঁ যেন নিজে তেখেতসকলে হাতেৰে বনোৱা, কিন্তু খুব ভাল লাগিছে। আপোনালোকক মই দেখাই আছোঁ, চাই থাকিব। মোৰ ইয়াতে এটা ভাল শব্দ লিখা আছে, উল্টাকৈ দেখি দিয়ে কেমেৰাটো, কিপ ক্লিন ইউজ ডাষ্টবিন। সঁচাকৈ এইটো এটা ডাষ্টবিন থাকে। হয়, ভাল লাগিছে, কাৰণ পৰিৱেশটো আপোনাৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছে স্বচ্ছ ভাৰতৰ দৰে। ঠিকে আছে, গোটেইখিনি ভাল। আমি অলপ সময় ৰেষ্ট লওঁ, তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰিম। এতিয়া ব্ৰেকফাষ্ট কৰিম। এতিয়া ব্ৰেকফাষ্টত আৰু কি আছে কওঁ, আপেল, ব্ৰেড, জেলি, কণী, চাহ। এতিয়া মই নিজৰতে একদম স্পটত আছোঁ, একদম সন্মুখত আছোঁ। আমি এতিয়া বৰ্তমান এই ব্ৰিজ ফেমিলি পাৰ হৈ তাৰে যাব চেষ্টা কৰিম। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সেই সন্মুখত দেখিছে একদম বেছিকৈ বহি আপোনাৰ বেছি স্পীডত থাকে, তালৈকে যাম। লগৰ কেইজনে ফটো উঠি আছে। অলপ সাৱধানে যাব লাগিব, শিলবিলাক পিছল হৈছে, বৰষুণ দি আছে ওপৰৰ পৰা, আৰু এনেই ধাৰ বেছি আছে। পৰি যদি যাওঁ হ'ল আৰু চাফা উৎফাল হ'ব। পিকনিক খাবা কৰিছোঁ, মা দেউতাও ভালকৈ গমেই নাপাব। মজা লাগিছে প্লেচটো সঁচাকৈ, বৰ ধুনীয়া। আমাৰ প্ৰকৃতিক যিবিলাক সৌন্দৰ্য প্ৰাকৃতিক, সেইটো কোনেও ধ্বংস কৰিব নোৱাৰে। আপোনালোকে দেখিছেনে, মই এই চাউণ্ডত ধৰি একো শুনাই পোৱা নাই। এনেকুৱা চাউণ্ড, কি ধুনীয়া প্লেচ। চাওক, প্ৰকৃতি। মানুহে যিমান কি আৱিষ্কাৰ নকৰিলেও প্ৰকৃতি আপোনাৰ এনেকুৱা এটা বস্তু যিকোনোৱে মানুহে ধ্বংস কৰিব নোৱাৰে। প্ৰকৃতি সদায় সেনেকৈ থাকিব। কিন্তু আপোনালোকৰ হয়তো বহুত পলিউশ্যন কৰিছে, যাৰ বাবে আমাৰ প্ৰকৃতিৰ বিনাশস্বৰূপ হৈ আছে। এই পলিউশ্যনবিলাক বন্ধ কৰক। এই ইয়াতেও য'তে ত'তে কিছুমানে আপোনাৰ এই কাগজ, এই জাবৰ জোঁথৰ পেলাইছে, এইবিলাক পেলাই আপোনাৰ যাতে এই ইমান ধুনীয়া পৰিৱেশটো নষ্ট কৰিব নালাগে। তাতে বহুত মানুহ পিকনিকলৈ আহে, আৰু সকলো আহক, আমিও বিচাৰোঁ, কিন্তু এই পলিউশ্যন কৰিব নালাগে। আপোনালোক দেখাবলৈ ট্ৰাই কৰিছে অকণমান, মজা লাগিছে দেই। বাপৰে, এনেকুৱা প্লেচ এই শিলৰ ওপৰেৰে আপোনাৰ যাব লাগিব। তালৈকে যাব লাগিলে চলেৰ গব্বৰ সিঙে যি য'ত আছিল তাতে থকা যেন লাগিছে এতিয়া, হয়নে? এই মোৰ লগত তন্ময় আছে। তন্ময়, কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। মজা ৱেডাৰ, কিন্তু বৰষুণো পৰিছে দুই একটো ন? বৰষুণ পৰি আছে, ভাল লাগিছে। এইটো মই আপোনালোকক দেখাইছোঁ, এইটো কলৰ চিপছ বনাইছে ইহঁতে, খুব ভাল লাগিছে। গাৰোবিলাকে সঁচাকৈ যিবিলাক আমাৰ জনজাতীয়, তেওঁলোকৰ নিজস্ব কিবা এটা থাকেই, সেইকাৰণে ভাল লাগে। আমি হয়তো আমেৰিকান লেইজ কিবা কানি খাই থাকোঁ, এই আছে কলৰ চিপছ। আপোনালোকে বনাওক, ট্ৰাই কৰক, নিজেও বনাই খাওক। নিজৰ কলাটো নিজে দেখাব লাগে। মজা, মই আপোনালোকক প্ৰমিছ কৰিছোঁ যে মই ইয়াতে আহি দেখাম। হয়তো আপোনালোকে একো শুনা নাই বৰ্তমান কি কৈছোঁ। মজা প্লেচ, ইমান চাউণ্ড পানীৰ, মানে ক'ত আছোঁ, সৰগতে আছিলোঁ, পৃথিৱীত আছোঁ, গমেই পোৱা নাই। হহুৱা বুলি কয়, মেঘালয়ত পৰে আপোনাৰ, আহিব পাৰে আপোনালোকেও। এবাৰ দেখাই দিব, আহিব লাহে আহিব। এটা
এটা গান আছে না, হিলে হেলে ঠেকা খালে নিজৰাৰে পানী, আছে না এটা গান? আছে আছে। মজা লাগে। ঠান্ডা। তাত যাম এইবাৰ, তাত যাম। দেখিছোঁ চাগে এইটো শিলৰ ওপৰত চিৰি একদম ওপৰত যাবলৈ। ট্ৰাই কৰিম দে যাবলৈ, অলপ ডেঞ্জাৰ আছে কিন্তু ট্ৰাই কৰিম যাবলৈ। ভাল লাগিব গৈ, যিয়ে নহওক বেৰ গ্লিজ কিনা কি ডিস্কভাৰী কি নহয়, কিন্তু ট্ৰাই কৰিম। আমিও অবিনাশ ডেকা, ইও তন্ময়, চাম পাৰোঁ নৰো। আইছোঁ ৰ'ব ওপৰক লগি উঠি মৰতডাল দেখে ভয়ো লাগছে, যি পিছলা বাপৰে, ওপৰৰ পৰা বৰষুণ দি আছে। যদি ইয়াৰ পৰা পৰোঁ আৰু বাচা ৰখা নাই, কিন্তু মজা লাগছে আহি আৰু বিৰাট ভাল লাগিছে দেই। কষ্ট কৰি হ'লেও আপোনালোকক শিলৰ ওপৰৰ পৰা গোটেই তলৰ ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ। ভয় লাগে পিছলি পৰবাৰ কাৰণে, অলপ সেইকাৰণে ভয় খাই হেৰি কৰি আছোঁ, জুম ইন জুম আউট কৰিছোঁ। চাওক ইমান দূৰলৈকে বহুত ওপৰত আছোঁ। এইটো আমাৰ পিকনিক স্পট, আমি য'ত আপোনাৰ খানা খাম সেইখিনিত, এই তম্বুখন টানা আছে যে আমাৰ সেইখিনি দেখাইছোঁ। বৰষুণ পৰি আছে, মোৰ স্কিনত বৰষুণ পৰি আছে। এতিয়া আমি একদম উচ্চ, একদম এৰে পৰা পল্লী খেলা হ'ব নাই। ক'ৰ পৰা আহিছে আপুনি? আমি টিহুৰ পৰা। টিহু ক'ৰ? মাখিবা। অঁ, আপোনাৰ মাখিবাৰ পেহীহঁতৰ ঘৰ। আমাৰ পৰা দি আছে, আমাৰ পৰা পেহীহঁতৰ ঘৰ। মোৰ একচুৱেলি ঘৰ বৰভগা বুলি কয়। আমি একচুৱেলি ৰামপুৰৰ পৰা আহিছোঁ, ৰামপুৰ দৌলাহাল। কেনেকুৱা লাগে? আমাৰ তাৰ পৰা ওচৰতে ৰামপুৰ দেউলা আমি চিনি পাওঁ। অঁ, ঠিকে আছে, ঠিক আছে। এবাৰ দেখাই দিছোঁ। একদম এই টপত আছে, একদম ৰিক্সি জেগা। ইয়াৰ পৰা নামাটো কিন্তু ডেঞ্জাৰ। যদিও উঠিছোঁ ৰিক্স লৈ, কিন্তু নামিবলৈ সাহস নহয়। আৰু সেইটো দেখিছেনে, আমি তাত যাব পাৰিম। পাৰ্ক টাইপ লাগিছে আপোনাৰ, মজা লাগিছে। আৰু আমাৰ পিকনিক প্লচ, আমি য'ত আমাৰ এতিয়া অলপ নিজৰৰ পানী খাম, নিজৰৰ পানী খাই দি খাম। ফটফটীয়া নিজৰৰ পানী, আমাৰ মিনাৰেল ৱাটাৰ আন পায়, সেইকাৰণে অলপ নিজৰৰ পানী খাই দি খাম আপোনালোকক। এতিয়া খাওকচোন, নহ'লে চাব আপোনালোকে নিজৰৰ পানী খাই দি খাম মই এতিয়া অলপ মানে চাব। মজা খাই মজা লাগছে, কিয় জানেনে? আকৌ বঢ়িয়া মিনাৰেল ৱাটাৰ টাইপ লাগছে। হ'ব বোলক, আৰু আপোনালোকখিনি যিমান পাৰোঁ দেখালোঁ। এতিয়া এটা কাম কৰিম, বহুত বৰষালাক কিজানি যিমান পাৰোঁ দেখালোঁ। এই পিকনিক প্লেচটো আপোনাৰ সঁচাকৈ ধুনীয়া, আহিব পাৰে আপোনালোকেও, আহক পৰিয়ালৰ সৈতে আহিব পাৰে, সঁচাকৈ উন্নত মানৰ। এতিয়া আপোনালোকক অলপ ডেন্স চেন্স দেখাওঁ বোলক, আমি ডেন্স চেন্স কেনেকৈ কৰোঁ। বহুত দিন এনেকৈ এই ডেন্স চেন্স যদিও কৰিম, মাল খাই কৰা বুলি নাভাবোঁ দেই, এনেহে কৰিছোঁ, চাই থাকক ভিডিঅ'টো। মজা এই চাওক, আপোনালোক ডেন্স দেখাম বুলি কৈছে না, এতিয়া এই ডেন্স আৰম্ভ আমাৰ এই চাওক। এই ছোৱালীকেইটাৰো ডেন্স দেখাইছোঁ দিয়ক, আপোনালোক জুম কৰি দেখাইছোঁ, ওচৰৰ পৰা ভিডিঅ' কৰিব কাৰণে কিবা হয় না, সেইকাৰণে জুম কৰি দেখাইছোঁ। মজা লাগছে না, কেমন আছো পালছি দিয়ক। এইজনক দেখাইছোঁ ডান্স কৰোঁতে কৰোঁতে পেন ফাটি গ'ল, চক মই দেখাইছোঁ, নামটো নকওঁ দিয়ক। এই চক পেন ফাটি গ'ল, অলপ হাঁহি উঠা বস্তু দেখালোঁ। আপোনালোকক চৰি, মই দুখিত, খুবেই দুখিত। আমি ভাত তাত খোৱা ভিডিঅ' নবনালোঁ, কাৰণ নাচলোঁ, এনজয় কৰিলোঁ। ভিডিঅ' বনাই থাকিলে লগৰকেইটাও বেয়া পায়, আৰু ইমান আৰু ভিডিঅ' বনাই থাকিব পাৰিনে। ডাইৰেক্টলি মই যিটো আমি আহিলোঁ, বেক হৈ আহিলোঁ, এই ভিডিঅ'টো অলপ দেখালোঁ। যদি মোৰ এই ভিডিঅ'বিলাকে আপোনালোকৰ ভাল লাগে, যদি মোৰ এই ব্লগটো আপোনালোকৰ ভাল লাগিছে, যদি আপোনালোকৰ সঁহাৰি পাওঁ, তেতিয়াহ'লে মই ব্লগ আৰু ইয়াতকৈ ভালকৈ বনাবলৈ চেষ্টা কৰিব পাৰিম। তেতিয়াহ'লে
মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'বিলাক চাব আৰু এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম